কিবা উৰাই দিব বোলে বান্ধি কিনে তো তোমালোকে ভিডিঅ'টো চাই থাকা যদি আৰু মানে এটা বহুত ডাঙৰ প্ৰব্লেম হৈ গ'ল। নমস্কাৰ মোৰ নাম শ্ৰী কিৰণ বিশ্বাস। নমস্কাৰ মোৰ নাম শ্ৰী প্ৰিয়ম জদি। থ্যাংক ইউ আমাৰ চেনেল। ও ভাই নমস্কাৰ দিদি নমস্কাৰ। এই নটি বয় গাইজ এটা মোৰ হেৰি হয় এটা ইণ্ডিয়ান গেট। So hey guys, me Ayush, welcome back to my channel and another vlog. So আজিৰ ব্লগটো কৰিব ওলাইছো কলাহাটত মানে কলাহাটত যাইছো আজি মই ফাৰ্ষ্ট টাইম ডেকোৰেশ্যন কৰিব কলাহাটৰ আগৰ পৰা গৈছিলোঁ কিন্তু ডেকোৰেশ্যন কৰিব যোৱা নাছিলোঁ। চ' মই যাই আছোঁ আৰু ফিজো আহি আছে অলৰেডি। মই এতিয়া কলাহাটৰ আগত যাই সেয়াৰ কাৰণে ৰখোঁ আৰু দুইজনে সোমাই যাম ভিতৰত আৰু চাওঁ কিহৰ কাৰণে মানে কিবা এটা ইভেণ্ট আছে বোলে কিন্তু মই গম পোৱা নাই কিহৰ ইভেণ্ট হয়। চ' গ'লে মই বাৰু দেখাই দিম কি আছে কি নাই। তোমালোকে ভিডিঅ'টো চাই থাকা আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি যাবা, কমেণ্ট কৰি যাবা আৰু তোমালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দি যাবা। চ' চাই থাকা ভিডিঅ'টো। চ' গাইছ মই আহি পালোঁ এতিয়া কলাহাটৰ আগতে আছোঁ মই ইয়াতে। এইটো আৰম্ভ হৈছে মানে কলাহাটৰ। চ' মই লগৰটোক আগতে কল কৰিলোঁ, লগৰটোক কল কৰাৰ যদি ক'ত আছে ক'ত নাই কথাটো আগতে ভাবি চিন্তি তাৰপিছত সেয়াক মাতোঁ আৰু একবাৰ আমি ভিতৰত সোমাই যাম। চ' গাইছ আমি আহিলোঁ কলাহাটত থকা বুলি ভাবি কিন্তু এতিয়া আমাক কল কৰি কৈছে যে ইমান টাইম ৰখাৰ পিছত আমাক এতিয়া কল কৰি কি কৈছে যে তোমালোকে তাতে নহয় তোমালোকে কলাহাটৰ 3 নম্বৰ গেটত আহি ৰখি থাকা। ইমান ধুনীয়াকৈ আমি কলাহাটৰ 1 নম্বৰ গেটত আহি ৰখি আছোঁ এতিয়া আমাক 3 নম্বৰ গেটত মাতি আছে। চ' আমি আকৌ কলাহাটৰ 3 নম্বৰ গেটত গৈ আছোঁ আৰু তাতে যাই ডাইৰেক্ট সোমাই যাম। মই তাতে মানে ল'ৰা এজন ৰখি আছে বোলে কৈছোঁ ল'ৰাজন আমি ৰখি আছোঁ তোমালোকে আহা আমাৰ লগত সোমাই যাব পাৰিবা। এতিয়া মই তাতে যাই শেষ কওঁ যে মোৰ লগৰজন আহি আছে তাৰপিছত এক লগত সোমাই যাম বে। চ' চাই ভিডিঅ'টো। চ' এই গাইছ আমি আহি পালোঁ কলাহাটৰ ভিতৰত কিন্তু ইয়াতে আহি কিনে মানে এটা বহুত ডাঙৰ প্ৰব্লেম হৈ গ'ল। মানে প্ৰব্লেমটো কি হ'ল ন পিজু আমাৰ প্ৰব্লেমটো হ'ল যে এণ্ড মুমেণ্টত কৈছে যে আমাক গেছ বেলুন লাগে মানে কালি কল কৰোঁতে আমাক কোৱা নাছিল যে গেছ বেলুন লাগিব বুলি। আমাক কৈছে ডেকোৰেশ্যন বেলুন লাগিব বুলি। আমি সেই লৈ আহিলোঁ কিন্তু এতিয়া আমাক কৈছে যে ইয়াতে গেছ বেলুন লাগে। এতিয়া আমি ক'ত যাওঁ আৰু এনে কথাটো হ'ল যদি গেছ বেলুন লাগে তেনেহ'লে এখন চিলিণ্ডাৰ আনিব লাগে। চিলিণ্ডাৰটো আমি আনিব নোৱাৰোঁ। চিলিণ্ডাৰটো আনিব নোৱাৰোঁ তাৰ কাৰণে আমি ভাবছোঁ কি ডাইৰেক্ট যাম দোকানৰ পৰা গেছ বেলুন উঠাই কৈছে উলুবাৰী ন উলুবাৰীত যাম আমি। এতিয়া উলুবাৰী যাই বেলুনটো খুলিলে আমি ওপৰৰ ভিতৰত বেলুনটো সোমাই কিনে ইয়াতে লৈ আনিম সোনকালে অতি সোনকালে আহিব লাগে নহ'লে মানুহবিলাকৰ বহুত প্ৰব্লেম হৈ যাব মানে কি দি আছে আৰু এইবিলাক খাব দি আছে আমি জানি খাবৰ কাৰণে যাতে আমি নাজানো আৰু। ত' আমি দেখাই আছোঁ কি হয় কি নহয়। তো তোমালোকে ভিডিঅ'টো চাই থাকা বহুত ডাঙৰ প্ৰব্লেম হ'ল আমাৰ লগতো লৈ গ'ল আজি। উলুবাৰী আমাৰ মানে তাতে গেছ বেলুন আনিব লাগে গেছ বেলুন। চ' গেছ বেলুন আনি কিনে আমি আকৌ যাব লাগিব কলাহাটৰ 3 নম্বৰ গেট। ত' তাতে নিদিওঁ মানে কি উল্টা হৈ গ'ল। এই কৈছিলোঁ ন অলপমান আগত যে ইহঁতে আমাক ডেকোৰেশ্যন বেলুন বুলি কয় লাষ্টত এতিয়া কৈছে গেছ বেলুন বুলি পাম্পটো আমাৰ কাটি আছে বাৰু এইটো লৈ কিনে আমাৰ ইভেণ্টটো মানে কমপ্লিট কৰিম। ত' চাই থাকা আৰু আমি চাই আছোঁ জাষ্ট আমি ডিছপুট পালোঁ এতিয়া ডাইৰেক্ট আমি এতিয়া উলুবাৰী কিবা আছে বেলুন আনলিমিটেড মানে কিবা আছে এনেকুৱা বেলুন আনলিমিটেড চব তাতে যাই আছোঁ আমি আনি। ত' চাই থাকা ভিডিঅ'টো। চ' গাইছ এইটো আহি পালোঁ আমি বেলুন আনলিমিটেড ইয়াতে আছে। চ' আমি এতিয়া ভিতৰত যাই আছোঁ এয়া। চ' চব ভিতৰত যাই কিনে আমি কথা পাতোঁ বেলুনখিনি লওঁ আৰু ডাইৰেক্ট উবেৰ বুক কৰি আমি ওলাই যাম আৰু ডাইৰেক্ট এইফালে আছে এফিজো আগে যাই আছে আৰু ওপৰত আছে দে ইমান ওপৰত নেকি এইটোৱে চাগে। চ' সোমামেই আৰু এইটো আহি পালোঁ এইটো বেলুনটো। চ' গাইছ চাব পাৰে ইয়াতে কিবা ইভেণ্টৰ কাম থাকিলে আহিব পাৰে ইয়াতে ডেকোৰেশ্যনৰ কাম চলে আৰু তহঁতে কথা পাতিছোঁ কি হয়। চ' দেখা হৈছে বেলুন ফুলাই আছে এতিয়া আমাৰ মানে যিটো কামৰ কাৰণে চব বহুত প্ৰব্লেম আজি সেইটো গ'ল ন বহুত প্ৰব্লেম পালোঁ আজি যোৱা বহুত মানে কি এতিয়া আমি ফুলাই আছে আমি লৈ ডাইৰেক্ট যাম ডাঙৰ পেকেটত ভৰাই লৈ যাম আৰু ডাইৰেক্ট যেনে আমি মানে বান্ধি দিম যাতে কিবা উৰাই দিব বোলে বান্ধি কিনে। তো তোমালোকে ভিডিঅ'টো চাই থাকা যদি আৰু ভালেই হ'ব ভিডিঅ'টো আজি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি দিবা কমেণ্ট কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা এইটো বহুত আগত আৰু ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব। তো চাই থাকা ভিডিঅ'টো আৰু দেখাই আছোঁ আমি ক'ত লৈ যাওঁ পিছত গম পাই যাব। আজি আহিছোঁ ব্লগ বনাইছোঁ মই কেমেৰামেন আহিছোঁ হা আজি মানে কি মুখৰ ওপৰত আছে সি বাট আজি সি কেমেৰামেন হৈ গৈছে আৰু মানে উঠাই আছে মোক নহয় আজি মানে মোৰ মুড অফ লাগিছে মানে হিৰিক কৈছে মানে এনেকৈ বহুত কাম কৰিছে কিন্তু আজি কাম কৰা নাই। চবেই চাই থাকা। চ' হে গাইছ আমি আজি মানে ক'লোঁ যে মই মানে এইবিলাক ইভেণ্টৰ ডেকোৰেশ্যন কৰোঁ বাৰ্থডে পাৰ্টি তোমাৰ আৰু কি বাৰ্থডে আৰু কিবা কৰোঁ ন এনিভাৰ্চাৰী বহুত কিবা ইভেণ্ট আৰু ন। চ' ইভেণ্ট তোমালোকে যদি কৰাব খোজা তেনেহ'লে ডিছক্ৰিপশ্যন বক্সত মোৰ নম্বৰটো দি দিম মোক তোমাৰ নম্বৰটো দি দিম কি আছে তুমি চ' কণ্টেক্ট নম্বৰটো দি দিম তোমালোকে কণ্টেক্ট কৰিব পাৰা আৰু ক'ত কিমান হয় মই হিচাপটো তোমাক দি দিম বহুত কমতে কৰোঁ আমি আৰু তোমালোকে ভাল পাবা কাৰণ কিছুমানে বহুত পইচা লয় আৰু আমি কমতে কৰি দিম দেই। ত' ডিছক্ৰিপশ্যন বক্সত মোৰ নম্বৰটো থাকিব তোমালোকে কল কৰিবা আৰু
নহ'লে মোক ইনষ্টাগ্ৰাম মেছেজো কৰিব পাৰা তোমালোকে যদি ভাবা যে কল নকৰোঁ ইনষ্টাগ্ৰাম মেছেজ কৰি ইনষ্টাগ্ৰাম ফ'ল' কৰি কিনে মোক মেছেজ কৰি দিবা মই তোমালোকৰ ৰিপ্লাই চিয়'ৰ কৰি দিম আৰু চোৱা ইয়াতে বহুতখিনি আছে ইয়াতে আমি তোমালোকে ভাবা আৰু এইটো ক'ত আছে বা এইটো মই নিজে গম পোৱা নাই আৰু এতিয়া মোৰ কনফিউজ লাগি আছে তো তোমালোকে কণ্টেক্ট কৰিবা চ' গাইজ দুনিয়াৰ এটা অদ্ভুত প্ৰাণী দেখাই আছোঁ চাবা কিবা ক'ব লগা আছে হেল্ল' গাইজ ছাবস্ক্ৰাইব আয়ুষ চেনেল নামটো কৈ দে এজি ফান 37 তাতে দেখাই দে একবাৰ গাইজ এইটো মোৰ হেৰি হয় এইটো ইণ্ডিয়ান গেট ইংগিৰি তাত দাঁতৰ ফাঁক নাছে এতিয়া ফক নহয় ফাঁক মানে দাঁতৰ ফাঁক বেলেগ ফাঁক য়েছ ত' মজা লাগি আছে যে আহি এনে ঠিক কৰি আছে আৰু তোমালোকৰ মৰমৰ আয়ুষ নটি বয় মই মানে সেই বেয়া কাম মানে নটি কয় এই নটি বয় ইংলিছত কয় না হিন্দীত কিয় নাজানো মই সেনেকুৱা মই ভাল হয় দেই আমাৰ ল'ৰাজন বহুত চুগাৰ চিপ পেকিং হৈ গ'ল পিছুৱে লৈ আছে তিনিটা ছয়টা ল'বি তিনিটা এটা আৰু তিনিটাকৈ হা ত' এতিয়া আমি গাড়ীটো বাৰু ময়ে চলাম ই লৈ আছে ত' হৈ গ'ল আৰু আমাৰ ওলাম ভৰালি ত' যাওঁ দাদা আহোঁ বাই বাই ত' এতিয়া হৈ গ'ল পিকনাছ নৰ্মেলি আমি লৈ যাম আৰু এইটো উবেৰত সোমাই দিম আৰু ই মানে উবেৰত লৈ যাব এইটো আৰু মই মানে গাড়ী চলাই কাৰণ আমি বাইকখনটো একজন লৈ যাব লাগিব ত' আমি আহি পালোঁ চ' এতিয়া আমি উবেৰখন বুক কৰোঁ তোমালোকে চাই আৰু ত' যাওঁ ডাইৰেক্ট মানে কলাহাটৰ আগতে ডাইৰেক্ট আমি ভিডিঅ' কৰিম এতিয়া নকৰোঁ আৰু চ' গাইছ আমি ফাইনেলি আহি পালোঁ এই বেলুন ইয়াতে আছে মাৰ্টত আমি লৈ আহি পালোঁ ত' এতিয়া যাই ভিডিঅ'টো আমি দি দিওঁ আৰু চাই থকা ভিডিঅ'টো ব'ল যা আহি পালোঁ ওলাই আছে ন ইয়াতে গোটেইকেইটা ভলেণ্টিয়াৰ্ছ ৰখি আছে অঁ ওলাইছে অঁ নমস্কাৰ দি দে নমস্কাৰ দে আমাৰ কাম আহিছে অঁ এইটো তলৰ পৰা কাটি দিলে হ'ল তলৰ পৰা খুলি দিলে হ'ল তেতিয়া উৰি যাব বস্তুটো ভাই উৰি গ'ল বেলুনখিনি ছাবস্ক্ৰাইব কৰিলে মানে তোমালোকৰ হাই বুলি কৈ দিয়া তোমাৰ নামটো কৈ দিয়া তোমালোকৰ থেংক ইউ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আছে তেওঁ দেখা পাই কিনে ভাল লাগিল আৰু তোমালোকে কৰিছে ন ক'ৰ পৰা আহিছে চমৰীয়া ন আমাৰ আমিও সৰু কাৰণে এনেকুৱা আহিছিলে আমাকো ফুৰাব লৈ আহিছিলে গাইজ তেতিয়াহ'লে ID কাৰ্ড দিছে চ' এইবিলাক হাই কৰি দিয়া আৰু এবাৰ চ' গাইজ থেংক ইউ ভাল লাগিলে আৰু ভিডিঅ'টো চাই থাকিবা কৈ দিয়া ছাবস্ক্ৰাইব কৰিব চেনেলটো লাইক কৰিব বঢ়িয়া থেংক ইউ মোক কৈছে ইমান সুন্দৰকৈ ভাল লাগিল ভাইটিবিলাক লগ হয় চ' হে গাইজ আজিৰ কামটো বাৰু খতম হৈ গ'ল আমি যি কাম আছিল আমি সকলো কাম কমপ্লিট কৰি আহি গ'লোঁ চ' এতিয়া মানে কি যাবে আৰু আমাৰ এইবিলাক কাম হৈ গ'ল চ' চাব পাৰে ইয়াতে বহুত কষ্ট কৰি আমি আহিলোঁ আৰু উলুবাৰী যোৱা কলাক্ষেত্ৰৰ পৰা উলুবাৰী যোৱা উলুবাৰীৰ পৰা কলাক্ষেত্ৰ অহা এইবিলাক আপোনাৰ বেলুন চেলুন ডেক'ৰেট কৰা এইবিলাক কিবা কিবি বেলুনখিনি বাৰু উৰালে মই ভিডিঅ'খিনি ল'ব নাপালোঁ আৰু যদি ভিডিঅ'খিনি আছে তেনেহ'লে মই দেখাই দিম আৰু তোমালোকে ভাবি আছে যে ভিডিঅ'ৰ মাজত কোৱালিটি কেনেকুৱা চেঞ্জ হৈ আছে বাইদেৱে যিখিনি মানে ভাল কোৱালিটি আহিছে সেইখিনি মানে মই iPhone 13 কৰিছোঁ আৰু বাকী যিখিনি মানে অলপ কম কোৱালিটিৰ আছে সেইখিনি মানে মই নিজৰ অপ্প' মোবাইলটো কৰিছোঁ আৰু মইতো বাৰু অপ্প'ইদিও কৰোঁ মোবাইলটো চ' আৰু যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰি দিবা কমেণ্ট কৰি দিবা আৰু লগত শ্বেয়াৰ কৰি দিবা আৰু যদি চেনেলত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি যাবা এণ্ড লাষ্ট এটা কথা ক'ব মই সকলো ভিডিঅ'টো কৈ দিওঁ তোমালোকক বাই বাই এণ্ড টেক কেয়াৰ